তুমি দালে দালে তুমি পাতে পাতে তুমি ফুল Hello everyone, welcome back to my YouTube channel. নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ YouTube চেনেল সাগৰিকা বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? ভালে আছে নে? আশা কৰো সকলো ভালে আছে আৰু মোৰো ভালে। আপোনালোকৰ বাৰু মোৰ 5 মিনিট ক্ৰাফ্টছৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে প্লিজ মোক কমেন্ট কৰি জনাবচোন কেনেকুৱা লাগে চাই। আৰু আজি মই কৰিবলৈ ওলাইছো 5 মিনিট ক্ৰাফ্টছৰে কিছুমান ভাইৰেল সিম্পল এণ্ড কিউট হেয়াৰ হেক্স। তো ভিডিওটো দেৰি নকৰি স্টাৰ্ট কৰো আৰু মোৰ ভিডিওটো যদি চাই ভাল লাগে এটা লাইক কৰি দিব, কমেন্ট কৰিব আৰু মোৰ চেনেলত যিসকল নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া মোৰ ভিডিওৰ আহিব লগা নটিফিকেশন বিলাক আপোনালোকে পাই থাকিব। তো ভিডিওটো দেৰি নকৰি স্টাৰ্ট কৰো, লেটস গেট স্টাৰ্টেড। ফাৰ্ষ্ট এখন তেওঁলোকে এডাল পেন্সিলৰ সহায়ত ইমান কিউট হেয়াৰ ষ্টাইলটো ৰেডি কৰিছে। তো ময়ো এডাল পেন্সিল লৈ লৈছোঁ আৰু এইটো হেয়াৰ ষ্টাইলটো মই ট্ৰাই কৰি চাম। ইমান জল্দি ইমান কিউট হেয়াৰ ষ্টাইলটো ৰেডি কৰিছে ন, তো মই এইটো ট্ৰাই কৰি চাওঁ। কত সপোনৰে ধাৰে বুকুতে হৈ যায় ভাঙি হিম বেথাৰে তো গাইজ ফাৰ্ষ্ট টেকৰ ৰিজাল্টটো মোৰ ইমান কিউট লাগিছে, ইমান ইজি আৰু সিম্পল হয়। চাওক এডাল পেন্সিলৰ সহায়তে জল্দি হৈ গ'ল আৰু এয়া মই অকণমান ওচৰৰ পৰা দেখাইছো। এইখিনি ৰোল কৰোঁতে ইমান ইজি নহয়। এই পেন্সিলডালৰ সহায়ত মানে যদি হাতেৰে কৰিবলৈ অকণমান প্ৰব্লেম হয় তো পেন্সিলডালৰ সহায়ত বহুত ইজি হয়। তো মোক ভাল লাগিলে এইটো হেক। কেনেকুৱা লাগিলে আপোনালোকৰ? ভাল লাগিলে ন? বহুত কিউট হয়। হেয়াৰ ষ্টাইলটো ৰেডি কৰিবৰ কাৰণে বহুত ইজি হয় পেন্সিলডালৰ সহায়ত আৰু মই ইয়াতে দিম 10 on 10। সো গাইজ এই হেকটোতো ভাল লাগিলে, এতিয়া নেক্সট হেকটো ট্ৰাই কৰোঁ। এইটো হেকত এওঁলোকে এটা পনিটেইল ৰেডি কৰিছে। নৰ্মেল ৰাবাৰ বেণ্ড দি বনালে ইমান লং টাইম লাষ্টিং নকৰে বুলি কৈছে, লুজ হৈ যায়। তো তাহাঁতে দুডাল ৰাবাৰ লৈছে আৰু ৰাবাৰ কেইডাল এনেদৰে দুডাল ৰাবাৰ লৈ পেলাই এইটো ষ্টাইলত এনেকৈ কৰি লৈছে, মাজেৰে এনেকৈ আৰু ইয়াতে দুফালে ক্লিপ লগাই দিছে। ক্লিপ আৰু এয়া ক্লিপ, এইটো মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এইটো হেক ট্ৰাই কৰি চাওঁ। কত সপোনৰে ধাৰে বুকুতে হৈ যায় ভাঙি হিম বেথাৰে। সো গাইজ এইটো হেকৰ ৰিজাল্ট ঠিক ঠাক, লাইক অ'কে ইমান খাছ নহয়। তাতকে ভাল টাইট ৰাবাৰ বেণ্ড দি পেলাই এডাল ৰাবাৰ বেণ্ড দি পেলাই মানে পনিটেইল বনালেই ঠিক আছে। মোৰ ঘূৰাওঁতে ক্লিপটো সোমাই ঘূৰাওঁতে বহুত টাইম লাগি গ'ল, মানে ঠিক নহ'ল আৰু চুলিখিনি এইখিনি বেয়া হৈ গ'ল। মই দেখাইছোঁ আপোনালোকক বেক কৰি, এয়া এইবিলাক মোৰ এইখিনি বেয়া হৈ গ'লগৈ, ভাল নহয় মানে এইটো। এয়া মোৰ ঘূৰাওঁতে বহুত টাইম লাগি পেলাই পাছফালৰ এইবিলাক বেয়া হৈ গ'লগৈ। তো মই এইটো ইমান ভাল নাপালোঁ। একচুৱেলি মই নাজানিলোঁ চাগে, যদি আপোনালোকে ট্ৰাই কৰে আপোনালোকৰ ভালো হ'ব পাৰে। তো মই ইয়াতে দিম 5 out of 10। এইটো হেকত এওঁলোকে এখন স্কাৰ্ফৰ সহায়ত এটা হেয়াৰ ষ্টাইল ৰেডি কৰিছে আৰু হেয়াৰ ষ্টাইলটো মোৰ বহুত ভাল লাগিছে দেখিবলৈ। তো মই এইটো জল্দি ট্ৰাই কৰি চাওঁ কেনেকুৱা হয়। আৰু মই এখন স্কাৰ্ফ লৈ লৈছোঁ। এখন স্কাৰ্ফ চাওকচোন, এখন স্কাৰ্ফ মই গুৱাহাটী ISBTৰ পৰা লৈছিলোঁ। ৰাতিপুৱা টাইমত জল্দি টাইমত লৈ লৈছিলোঁ আৰু চাওকচোন শাৰীৰ পৰা কাটি দিছে, আধা শাৰী।
ডাইৰেক্ট শাৰীৰ পৰা কাটি দিছে মানে কওকচোন 50 rupees লৈছিলে জলদিতে মই লৈ লৈছিলোঁ ৰাতিপুৱাৰ টাইমত তো এখনে এতিয়া মই মোৰ হেয়াৰ ষ্টাইলটো ৰেডি কৰি চাওঁ তুমি হলে দুনিয়া থাকা ইনসানিরে করা শিকা তুমি ডালে ডালে তুমি পাতে পাতে তুমি ফুল ফুল খুবা খুবা এই হুকান পৃথিবী তুমি আহিলে সিপাল হব কোকলা দহৰু সো গাইজ এয়াৰ মোৰ ৰিজাল্ট আৰু মোৰ বহুত ভাল লাগিছে এইটো হেক চাওক অকণমান যদি ডিফাৰেণ্ট টাইপৰ লুক ক্ৰিয়েট কৰিব বিচাৰে তো এনেকুৱা ধৰণৰ হেয়াৰ ষ্টাইল বনাব পাৰে ফেচবুক ইনষ্টাগ্ৰাম এইবিলাকৰ কাৰণে ফটো চটো ক্লিক কৰিবৰ কাৰণে এনেকুৱা হেয়াৰ ষ্টাইল ভাল লাগিব অকণমান ডিফাৰেণ্ট টাইপৰ লুকটো দিব মোৰ এই হেয়াৰ ষ্টাইলটো বহুত ভাল লাগিছে নাজানো মোক কেনেকুৱা লাগিছে দেখিবলৈ বাট মোৰ হেয়াৰ ষ্টাইলটো বহুত ভাল লাগিছে আৰু প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে হেয়াৰ ষ্টাইলটো তো মই ইয়াতে দিম 10 on 10 এইটোহে কিন্তু এওঁলোকে এখন স্কাৰ্ফ লৈছে আৰু স্কাৰ্ফৰ সহায়ত এডাল ব্ৰেডছ বনাইছে তাৰ পাছত এটা কিউট খোপা ৰেডি কৰিছে তো ময়ো এইটো ট্ৰাই কৰি চাওঁ তুমি হলে দুনিয়া থাকা ইনসানিরে করা শিকা তুমি ডালে ডালে তুমি পাতে পাতে তুমি ফুল ফুল খুবা খুবা সো গাইজ এয়া ৰেডি কৰি ললো এয়া মোৰ বহুত ভাল লাগিছে এনেকুৱা ষ্টাইলতো ৰাখিব পাৰে এইটো ষ্টাইলত ৰাখিলেও একো বেয়া নালাগে মোৰ ভাল লাগিছে মোৰ এনেকৈ থৈ দিব মন গৈছে কিন্তু ভিডিঅ'টোত খোপা বান্ধি দিছে এডাল ৰেডি কৰাৰ পাছতো খোপাটো বান্ধি দিছে তো মই সেইটো ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে চাওঁ তো গাইজ এইটোহে কৰি ৰিজাল্ট আপোনালোকে দেখিলে এয়া বহুত কুল লাগিছে লাইক নৰ্মেল খোপা বন্ধাতকৈ এনেদৰে স্কাৰ্ফ দি পেলাই বান্ধিলে বহুত ক্লাসি লাগিব বহুত কুল লাগিব ভাল লাগিছে এইটো মোৰ হেক এয়া চাওক অলমোস্ট গোটেইকেইটা হেক ভালেই হয় আৰু এইটো ভাল হয় এগেইন মই ইয়াতে দিম এগেইন 10 on 10 সো গাইজ এয়াই আছিলে আজি 5 minute ক্ৰাফ্টছৰ ভাইৰেল হেয়াৰ হেক্স তো আই হোপ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিলে এটা লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব পুনৰ এটা নতুন ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়াম আজিলৈ ইমানেই বাই